Hello guys and ভেজ আজি মই আহিছোঁ বৰবজাৰৰ মাছৰ বজাৰ আৰু মাছ চাব এ চাওক কিবা মাছ ঢেকৰা নেকি নাজানো দিয়ক ভিতৰলৈ সোমাই যাওঁ হুলস্থুল শুনিছেনে কাউৰী বাঁহত যেন জুইহে লাগিছে উখুৱে মানুহৰ ভিৰ কিয় সৰু মাছৰ লগত দেখিছে মানুহ এয়া চব বেপাৰী মানে ইয়াত আপোনাৰ সকলো মাছ হোলচেল ৰেটত পোৱা যায় কম ৰেটত ইয়াৰ পৰা সৰু বেপাৰীবিলাকে কিনি নি পেলাই গাঁৱত চাব চাইকেল লৈ যায় বা আপোনাৰ চকত বহি থাকে মাছ ইয়াৰ পৰাই লৈ গৈ তাত বেচা হয় এই বজাৰখন দেখিব পাৰে আৰু আচল হুলস্থুলটো মই আপোনাক শুনাই আছোঁ बंद करो हाथ जोड़ के मैं খুৰা নাকানে বন্ধ কৰি দিছোঁ আৰু শুনিছে হুলস্থুল তাতকৈ বেছি গুণে ইয়াত গোন্ধ কি গোন্ধ নাকৰ নোম আপোনাৰ জ্বলি গৈছে মানে মই ক'লোঁ নহয় এনেকুৱা দুৰ্গন্ধ চাওক আচলতে মই মাছ বজাৰলৈ অহা কাৰণটো হ'ল আমাৰ মহাজনৰ সকামৰ কাৰণে মাছ লাগে এতিয়া সকামৰ যদি মই ভিডিঅ' বনাব যাওঁ বা ভ্লগ বনাব যাওঁ তেনেহ'লে আপোনালোকে গম পায় নাপায় নাজানো ৰুহি ৰায় নামৰ এজনী ছোৱালী আছিলে তাই সেই শ্ৰাদ্ধৰ ভ্লগ বনাইছিলে বাপেকৰ ऐसा अलग है बिकॉज आज मेरे पापा का श्राद्ध है जो कि हम हर साल करते हैं तो आज हम सिर्फ एक मील ही खा सकते हैं जिसमें आप नमक और ऑयल एक बार खा सकते हो बट आप बीच में मीठा खा सकते हो कुछ भी पी सकते हो और मैंने ब्रेकफास्ट में मंगाया था ये माचा ओट मील बिकॉज मुझे आज बहुत सारा काम करना था तो एनर्जी चाहिए थी उसके लिए बाय द वे इट्स वेरी यमी मुझे बहुत अच्छा लगा आई रेट दिस 8 out of 10 हम सिर्फ लंच ही कर सकते एक ही मील खा सकते हैं तो मैं साहिल के पास ये लंच लेकर गई थी तो लेट्स ओपन इट और मम्मी ने देखते क्या पैक किया है और इसमें मम्मी ने पैक किया था मेथी के पराठे और आलू की सब्जी मुझे बहुत पसंद है ऑब्वियसली इट वॉज 10 on 10 फॉर मी बिकॉज मम्मा ने बनाया और ये मेरे फेवरेट है उसके बाद हम कुछ बाहर पीने गए थे और मैंने ये ड्रिंक चूज़ करी थी बट ये थे नहीं तो मुझे पिंक लेमनेड पीना पड़ा जिसका टेस्ट बहुत ही बेकार था आई रेटेड 2 out of 10 इट वॉज बैड यू সৰি মানে যোনে আগতে এইটো ভিডিঅ' চালে বা গম পায় তেওঁলোকৰ কাৰণে চৰি এতিয়া আমি মাছ ল'লোঁ কাটলা বা ভকুৱা মাছ বুলি যোনটোক কয় সেইটো মাছ কেজি হয় ওজন কৰিলে চাব লাগিব কিমান কেজি হয় কিমান হৈছে 10 কেজি 530 গ্ৰাম আৰু ইয়াত চব মাছবিলাক বৰফৰ এনেকৈ সজাই থয় ভিতৰত আছে কিন্তু কোনটো মাছ চাই লৈ বোলে বৰালি লাগে ৰৌ লাগে ভকুৱা লাগে ইলিচ লাগে বিভিন্ন ধৰণৰ মাছ আছে এতিয়া আমি মাছটো কিমান টকা দি ল'লোঁ চাওক 10 কেজি হৈছে 3400 টকা লৈছে ধৰক কাটা কুটা কৰি আৰু মানে 340 টকা কিলো এতিয়া কাটাত আহিলে আৰু কাটিবলৈ আহোঁতে কৈছে কেজি 10 টকাকৈ লাগিব 1 কেজি কাটি দিয়া এই যে তেওঁলোকো আনি দিলে সেই 5টা মাছ আমাৰতো 10 কেজি মানে 100 টকা পাব 10 কেজি কাটি দিলে 100 টকা পাব আৰু যিমান কেজি কাটে আৰু আপোনালোকে যে কেজি কাটে সেইটো কেজি হিচাপে 10 টকা দিলেই হ'ল আৰু এটা কথা মাছটো মই ক'ৰ পৰা আহে সুধিছিলোঁ সুধোতে কৈছে ম্যানমাৰ সেই ম্যানমাৰৰ পৰা মাছবিলাক আহে আৰু আপোনালোকে বহুতে শুনিছে অন্ধ্ৰপ্ৰদেশৰ পৰা আহে কিন্তু ইয়াত সুধোতে ম্যানমাৰৰ পৰা আহিলে মই বোলো অন্ধ্ৰপ্ৰদেশৰ পৰা আহিছে নেকি কৈছে নাই ম্যানমাৰৰ পৰা আহিছে অন্ধ্ৰপ্ৰদেশৰ পৰাও আহে চাগে কিন্তু গুৱাহাটী চাইডে আহে চাগে আমাৰ ইয়াত কিন্তু নগাঁৱত অন্ধ্ৰপ্ৰদেশৰ পৰা নাহে ম্যানমাৰৰ পৰা আহে এইখিনিতে এটা কথা কওঁ মাছ যে কাটিছে আপুনি নাভাবিব ইমান ইজি হৈছে বুলি সেই গুচাওঁতে যে এই বাকলি ইমান মোটা বাকলি গুচাওঁতে হাত বিষ উঠি যায় বোলে দাদাজনক সুধিছিলোঁ কৈছে সহজ কথা নহয় বহুত কষ্ট বহুত এক্সপিৰিয়েঞ্চ হৈ পেলাইহে আজি এনেকৈ তেওঁ মাছ কাটিব পাৰি আছে আৰু মাছ আহাৰ ইয়াত গাড়ীৰ জাম দুনিয়াৰ ইফালৰ পৰা এখন সোমাই দিলে সিফালৰ পৰা এখন সোমাই দিলে দুইখন মুখামুখি হৈ গ'ল এতিয়া ওলাব নোৱাৰা হৈ গ'ল কেনি যাব ইখনে পিছুৱাব নে সিখনে পিছুৱাব এই দিগদাৰ বাকলি গুচাই হ'ল এতিয়া
কাটাৰ যা যোগাৰ চলিছে এই বম দা লৈ আহিছে সিহঁতৰ দাবিলাক যে বহুত ধাৰ থাকে মানে মাছ কাটা দেখিলে ষ্টাইলটো দেখিলেই ভাল লাগে সেইকাৰণে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ চাওক এইডাল এতিয়া 10 কেজি মাছ মানুহডালে দাঙি পেলাই কাটিব আপুনি ভাবিছে নি সহজ কথা বহুত মানে 10 কেজি এটা হাতত তুলি এনেকৈ ৰেপা বহুত কষ্ট হয় মানে আৰু সেইকাৰণেতো 1 কেজিত 10 টকাকৈ লয় কষ্ট হয় ন মানুহজনে কাটি দিব ইমান ধুনীয়াকৈ পিচ কৰি আপুনি যেনেকৈ মন যায় সেনেকুৱা পিচ কৰিব পাৰে ডাঙৰ এনেই আপোনাৰ 1 কেজি মাছত 10 পিচ হ'লে মানে একদম ধুনীয়া পিচ হয় আৰু খাবৰ কাৰণে আমি সেই 10 পিচ হিচাপতে কাটিব দিছোঁ যাতে 10 কেজি মাছত 100 পিচ হয় এই আলিজন ক'লে আলি মানুহজন ক'লে গ'ল আৰু তোমাক যেন মাছ ল'বলৈ আহিছোঁ হয় মোনা থোনা একো অনা নাই যোনজনক কৈছিলোঁ তেওঁক থোনা আনিব দিলোঁ তেওঁ লৈ আহিলে তেওঁ লৈ অনাৰ পিছত ক'লা থোনা দুটা লৈ আনিছে আৰু ডাঙৰ এনেকৈ মাছ থোনাত ভৰালে থোনাটো আমি মোনাত ভৰাই আমি হাতত লৈ আহিলোঁ এতিয়া আমাক লাগিব ৰৌ মাছ জুইচাৰি বজাৰৰ ইটো চাইডে আহিলোঁ গলি দেখিছেনে এইফালে গলি সিফালে গলি এইফালে ফল মূলৰ দোকান খুলিছে এইটো ৰাস্তা আকৌ এই পাণ তামোল চূণ চাধা এয়াৰ দোকান এইটো এটা গলি এইটো গলিত সোমালে বা ক'ত পাওঁ আচ্ছা এইটো মাছৰে হ'ব এয়া দেখাতে গম পায় টাইল লগাই থৈছোঁ মাছৰ এইটো কি মাছ এয়া আহি পাই গ'লোঁ ৰৌ মাছ এই ৰৌ মাছ সৰুহে পালোঁ একদম মানে 3 কিলো 4 কেজি ওজনৰ আৰু ৰৌ মাছ ল'বলৈ 20 কিলো এই তিনিটাত 18 কিলো 200 গ্ৰাম হৈছে তাৰপিছত কি কৰা যায় যদি লাগে আৰু এটা লৈ ল'ব লাগিব আৰু উপায় নাই যিহেতু সকামৰ কথা হয়নে পিছে সেইটোৱেই হ'ল আৰু এটা ল'বলগীয়া হ'ল সেইটো অলপ 3 কিলো ওজনৰ ল'লোঁ 21 কেজি হ'ল এতিয়া এই মাছ কাটা হৈছে অলৰেডি এইখিনি আপোনাৰ 21 কিলো মাছ আছে গোটেইখিনি কাটাটো লৈ পেলাই ল'ৰাজনক ভৰাব দিলোঁ কেৰি বেগ আজি আছিলেই তাতে বোলো ভালেই হ'ল দে আৰু এই মাছ ল'বৰ কাৰণে আমি আহিলোঁ 5টা বজাতে কিন্তু ইয়াত আহি গাড়ীৰ মানে য'ত মাছ আহে গাড়ীৰ মাছ আহি পাইছে 7টা বজাত 2 ঘণ্টা এনেই উল্টা পুল্টাকৈ ঘূৰি মৰি ৰখি লাষ্টত 7টা বজাত আমাৰ মাছ লৈ কমপ্লিট হৈছে বাৰু যি নহওক মাছটো পালোঁ ন সেইটোৱে বহুত পিঠটো ওলাই দিয়া গৈ পেলাই এনেকৈ ভাজি দিবগৈ তিতা হৈ যাব চব শেষত এটা কথা ক'ব বিচাৰোঁ যদি মাছ নগাঁৱৰ পৰা হয় বৰবজাৰৰ পৰা ল'ব বহুত সস্তাত পাব আৰু যদি চব ইউটিউবাৰে ক'বৰ নিচিনা